ফুল্লি অটোমেটিক 1 বছৰ গ্যাৰাণ্টি সহকাৰে মেচিন পাব। আমি এই মেচিনখন আজি ৰেডি কৰিছোঁ। এইটো ডিব্ৰুগড় এজন দাদাৰ কাৰণে। দাদাজনে আমাক অলৰেডি অৰ্ডাৰ দিছে। যিজন দাদাই অৰ্ডাৰ দিছে আমাক 50% পে'মেণ্ট অলৰেডি কৰি দিছে। বাকী আমি মেচিনখন ৰেডি কৰিছোঁ, ৰেডি হৈছে। আমি এতিয়া 3-4 ঘণ্টা টেষ্টিং কৰিম। আৰু এই চাওক আমি মেচিনত তেৰে ভৰাই আছোঁ। ফুল্লি ৱায়াৰিং কানেকশ্যন হোৱাৰ পিছত আমি তেৰে এতিয়া যিটো ছেটআপ দি আছোঁ, তেৰেটো ছেটআপ দি আছোঁ, যিখন তেৰে ফাইবাৰৰ হয়। আৰু এই তেৰেখনত আমাৰ 100টা কণী ধৰিব, মানে 100টা কণী এটা তেৰেত ধৰিব। এইটো 300 ছেটাৰ, মানে 300 ছেটাৰ আৰু 100 হেচাৰ, মানে 100টা কণী আপুনি হেচিং কৰিব পাৰিব এভৰি টাইম। এইটো চাওক ফাইবাৰৰ তেৰে হয় এইবিলাক। আৰু এই তেৰেবিলাক আমি 3টা ৰেকত, টাৰ্ণাৰ ৰেকত আমি ভৰাই আছোঁ। টাৰ্ণাৰ ৰেক যিটো আছে, এইটো টাৰ্ণাৰ ৰেকত 3খন তেৰে আমি ভৰাই দিলোঁ। আমি XM18 ডাবল চাৰ্কিট কণ্ট্ৰলাৰ দিওঁ, হিউমিডিটি ফগাৰ দিওঁ, মানে সম্পূৰ্ণ অটোমেটিক, ফুল্লি অটোমেটিক। মানে একো ইয়াতে আপুনি কৰিবলগীয়া, চাবলগীয়া কোনো বস্তু নাই। আপুনি জাষ্ট পানী অলপ বাচন এটা দিব আৰু তাতে হিউমিডিটি ফগাৰ যিটো এইটো দিব। এই মেচিনটো আপোনালোকে 1 বছৰ গেৰাণ্টি সহকাৰে পাব। আপোনালোকে ফগাৰটোত কণ্ট্ৰলাৰে অটোমেটিক ফগাৰ যেতিয়া মানে ফগাৰ কম হৈ যাব, তেতিয়া ফগটো অন হৈ যাব। যেতিয়া ইয়াৰ হিচাপত হৈ যাব, কণ্ট্ৰলাৰ হিচাপত, তাৰপিছত ইহঁতে মানে কণ্ট্ৰলাৰটোৱে আপোনাৰ অটোমেটিক কাট অফ কৰি দিব। এইটো চাওক ৰোটেট কিন্তু হৈ আছে, চাওক নিজে নিজে ৰোটেট হৈ আছে। আপোনালোকে চাব পাৰিছে নে নাই? তলত লিমিট চুইচ আছে, লিমিট চুইচ যেতিয়া টাচ কৰিব তেতিয়া বন্ধ হৈ যাব। এইটো কিন্তু নিজে নিজে সন্মুখলৈ ৰোটেট হৈ আছে। মই জাষ্ট ডেমো এটা দেখাই দিছোঁ আপোনালোকে, নিজে নিজে কিন্তু হৈছে। এইটো এনেকুৱা ধৰণৰ ৰোটেট প্ৰতি 2 ঘণ্টা মূৰে মূৰে একবাৰ এফালে আহিব, সন্মুখফালে আহিব, একবাৰ পিছফালে যাব। মানে মেচিনখনৰ টাৰ্ণাৰ ৰেক সতি পূৰা হোল বডি সতি, মানে ভিতৰৰ যিটো টাৰ্ণাৰ ৰেক, টাৰ্ণাৰ ট্ৰে যিখন আছে, সেই ট্ৰেটো প্ৰতি 2 ঘণ্টা মূৰে মূৰে পিছফালে যাব আৰু প্ৰতি 2 ঘণ্টা মূৰে মূৰে আগফালে আহিব। এইটো হৈছে ইয়াৰ হিচাপ। এইটো ইয়াৰ হিচাপ, মানে 2 ঘণ্টা মূৰে মূৰে আমি মেচিনখন অটোমেটিক হিচাপত ছেটিং কৰি দিওঁ। 1 বছৰ গেৰাণ্টি সহকাৰে মেচিনবিলাক দি আছোঁ। আপোনালোকৰো যদি লাগে অল নৰ্থ ইষ্টলৈকে ডেলিভাৰী ফেচিলিটি আছে। কিছুমান জেগাত কেছ অন ডেলিভাৰী নহয়, যেনেকুৱা আগৰতলা, বৰাকবেলি, শিলচৰ, হাইলাকান্দি, লখিমপুৰ, গোলাঘাট, এইবিলাক জেগাত কেছ কালেকশ্যন দিব নোৱাৰি। বাকী কিছুমান আপাৰ আছাম, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, এইবিলাক জেগাত COD হয়। বাকী যিখিনি জেগা আছে, যেনেকুৱা মই ক'লোঁ আগৰতলা হওক, আপোনাৰ উৰিষ্যা হওক, ৱেষ্ট বেংগল হওক, শিলচৰ, বৰাকবেলি, হাইলাকান্দি, এইবিলাক জেগাত COD আমি দিব নোৱাৰোঁ বা নেদেও। আপোনালোকৰ যদি লাগে, আপোনালোকে বিশ্বাস থাকিলে পে'মেণ্ট কৰি পঠাই দিব, আমি আপোনাক মেচিন পਹੁঞ্চাই দিম আপোনাৰ জেগাত। আৰু যদি ডাউট থাকে যে পইচা দিলে মাল নাহিব বা কিবা নাহিব, তেতিয়াহ'লে আপুনি আহিব, পইচা দিব, আমাৰ ইয়াৰ পৰা মাল লৈ যাব। চ' এইটো হৈছে আমাৰ ছিষ্টেম। আৰু যদি আমাৰ পৰা আপোনালোকে হাঁহ মুৰ্গীৰ পোৱালি, গ্ৰেড পোৱালি ল'ব বিচাৰে, নিশ্চয় ল'ব পাৰিব। আমি অল নৰ্থ ইষ্টলৈকে ডেলিভাৰী কৰা ফেচিলিটি ৰাখিছোঁ। আপোনালোকে ডেলিভাৰী লাগিলে ল'ব পাৰিব, আহি লৈ গ'লে ল'ব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' লাগিলে নিশ্চয় চেনেল ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' ভাল পালে লাইক কৰিব।